Hello everyone, please মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব মোৰ সকলো ভিডিও প্ৰথমে ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অনুশীলনী 12.2 কিন্তু অনুশীলনী 12.2 যোৱাৰ আগতে তোমালোকে সৰু সৰু দুটামান কথা জানি লোৱাটো বিশেষ দৰকাৰ এতিয়া চোৱা হেতু কি হ'ব বৃত্তটোৰ বিষয়ে আমি সকলোৱে জানো আগতে কৈ আহিছো বৃত্ত 1 টোত চোৱা এই পিকচাৰটোত এটো বিন্দু কেন্দ্ৰ কৰি যাৰ নাম O দিছো এটা বৃত্ত আঁকা হৈছে ঠিক আছে আমি কোণৰ বিষয়ে পাই আহিছো গতিকে আমি এই কেন্দ্ৰটোত এটা কোণ আঁকিছো কোণ AOB ঠিক আছে এই কোণটোৰ মান যিকোনো হ'ব পাৰে আমি ইয়াক থিতা বুলি ধৰি লৈছো ঠিক আছে এই কোণটো দিয়াৰ লগে লগে কোণটো আঁকাৰ লগে লগে আমি এই বৃত্তটো দুটা ভাগত বিভক্ত কৰিলো এটা হ'ল এটো কোণ আৰু এটা হ'ল এটো কোণ হয়নে দুটা কোণ পালো এটা কোণ সৰু আৰু এটা কোণ ডাঙৰ এতিয়া কথাটো হ'ল যেতিয়া আমি কোণক লৈ যেতিয়া ভাগ কৰো তাক কোৱা হয় কলা বুলি সৰুটো কোৱা হয় গৌণ কলা যাক সৰুটো কোৱা হয় আৰু এটো হ'ল মুখ্য কলা যেটো হ'ল ডাঙৰ মুখ্য বৃত্ত কলাটো কি বুলি কোৱা হয় ডাঙৰ বুলি কোৱা এটা বৃত্তৰ কলা গতিকে কি হ'ব মুখ্য বৃত্ত কলা ডাঙৰটো আৰু যেটো সৰু হ'ব এটো হ'ব গৌণ বৃত্ত কলা ঠিক আছে এটা কোণ দি ভাগ কৰাৰ কাৰণে যেতিয়া আমি এটো পিকচাৰটো চোৱা এই যেটো বৃত্ত আছে তাক আমি AB ডালক কি বুলি কোৱা হয় জা বুলি কোৱা হয় হয়নে AB এডাল জাই বৃত্তটোক দুভাগ কৰিছে এটো ভাগ হ'ল সৰু এটো ভাগ হ'ল ডাঙৰ গতিকে জা ডালে যেতিয়া দুভাগ কৰিব তাক কোৱা হয় খণ্ড বুলি বুজি পাইছানে যেতিয়া জাডালে ভাগ কৰিব তাক কোৱা হয় খণ্ড বুলি আৰু যেটো ভাগ ডাঙৰ হ'ব সেইটো কোৱা হয় মুখ্য বৃত্ত খণ্ড আৰু যেটো সৰু হ'ব তাক কোৱা হয় গৌণ বৃত্ত খণ্ড অৰ্থাৎ মুখ্য বৃত্ত খণ্ডটো হ'ল ডাঙৰটো মুখ্য যদিহে মুখ্য বৃত্ত খণ্ড বুলি কোৱা হয় তেতিয়াহলে জাডালে ভাগ কৰা ডাঙৰ ভাগটো আৰু যদি গৌণ বৃত্ত খণ্ড হয় তেতিয়াহলে জাডালে ভাগ কৰা সৰুটো ঠিক আছে এতিয়া এইখিনি লগতে আমি চোৱা আৰু দুটা বস্তু জানিব লাগিব বৃত্ত কলাৰ লৈ আহো যেতিয়া কোণটোৱে ভাগ কৰিব তেতিয়া আমি এটা কোণ পালো এটো আৰু এটা কোণ পালো এটো ঠিক আছে যেটো গৌণ বৃত্ত কলা হ'ব তাৰ কালি বা মুখ্য বৃত্ত কলাৰ কালিটো আমি উলিয়াব জানিব লাগিব তাৰ বাবে এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি জানানে ফৰ্মুলাটো হ'ল এটো যদি কোণটোৰ মান ডিগ্ৰীটোৰ মান যদি থিতা হয় অৰ্থাৎ থিতা 20 30 40 50 যিকোনো মান হ'ব পাৰে তেতিয়া বৃত্ত কলাৰটো কালি কি হ'ব জানানে পাই r স্কয়াৰ ইনটু থিতা বাই 360 অৰ্থাৎ বৃত্তৰ যেটো কালি পূৰণ থিতা ডিভাইডেড বাই 360 হয় ইয়াক যদি আমি খলাই লিখো তেলে থিতা বাই 360 ইনটু পাই r স্কয়াৰ বৃত্তৰ কালিটো থাকিবই লগতে থিতা বাই 360 টো লগ কৰিলে আমি বৃত্ত কলাৰটোৰ কালি পাম হ'ব এতিয়া চোৱা অংকৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটো কেনেকৈ ব্যৱহাৰ কৰিম কোৱেশ্চন নম্বৰ 1 টো লৈ আহো 12.2 ৰ কোৱেশ্চন নম্বৰ 1 টো কি দিয়া আছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত এটা বৃত্ত কলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্ত কলাটোৰ কোণ 60 ডিগ্ৰী হয় এতিয়া চোৱা কোণৰ মান দিয়া আছে 60 ডিগ্ৰী আৰু ব্যাসাৰ্ধডালৰ মান দিয়া আছে 6 সেন্টিমিটাৰ অৰ্থাৎ এই দুটা মান ব্যৱহাৰ কৰি আমি বৃত্ত কলাটোৰ কালি নিৰ্ণয় কৰিব লাগিব এতিয়া চোৱা কেনেকৈ কৰিম কোৱেশ্চনটো দিয়া আছে কোণটোৰ মান 60 ডিগ্ৰী আৰু ব্যাসাৰ্ধডালৰ মানটো আছিল 6 সেন্টিমিটাৰ হয়নে গতিকে আমি O বিন্দু কেন্দ্ৰ কৰি এটা বৃত্ত আঁকিছো যাৰ কোণটোৰ মান 60 ডিগ্ৰী আৰু এটা ব্যাসাৰ্ধৰ মান 6 সেন্টিমিটাৰ পিকচাৰটো হ'ব এনেকৈ এতিয়া আমি লিখোতে কি লিখিম চোৱা দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধটো সদায় আমি r হিচাপে লওঁ গতিকে r 6 সেন্টিমিটাৰ বৃত্তটোৰ কোণ থিতা ঠিক আছে কোণটোক থিতা বুলি লওঁ গতিকে থিতা হ'ব 60 ডিগ্ৰী বৃত্তাংশৰ কালি যেটো আমাক কালিটো উলিয়াবলৈ দিছিলে
কালিটোৰ কাৰণে ফৰ্মুলাটোৰ কথা মই আগতে কৈ থৈছোঁ যে θ/360 ইনটু পাই আৰ স্কোৱাৰ হয়নে থিটাৰ মানটো আমি জানো 60 আৰু পাই মানটো জানো কিমান 22/7 ইনটু আৰ স্কোৱাৰ গতিকে আৰ 6 ইনটু 6 হ'ব ঠিক আছে এতিয়া 0 আৰু 0 কেনচেল হৈ গ'ল এই 6টোৱে 36ক কেইবাৰ গ'ল 6 টাইম গ'ল ঠিক আছে এই 6টোৱে এই 6টো কেনচেল হৈ গ'ল এতিয়া ওপৰত থাকিলে 22 ইনটু 6 যাক আমি পূৰণ কৰি পাওঁ 132 আৰু তলত থাকিল 7 কালি উলিয়াব লাগিব গতিকে এককটো সদায় সেন্টিমিটাৰ স্কয়াৰ হ'ব আৰু এটা ইম্পৰ্টেন্ট কথা একক লিখিবলৈ নাপাহৰিবা পৰীক্ষাত যেতিয়া তোমালোকৰ ফাইনেল এক্সামত টিচাৰে ইনভিজিলেটৰে যেতিয়া চেক কৰিব এক্সামিনাৰে তেতিয়া কি কৰে এককটো যদি নেলেখা তেতিয়া মাৰ্কস কাটি দিব পাৰে তো এককটো কোৱেশ্চনটো এনসাৰটো লগত এককটো বিশেষ দৰকাৰ হেতু লিখিবলৈ কোনো কাৰণ নাপাহৰিবা এতিয়া লাষ্টত কি লিখিব লাগিব একে শেষত নিৰ্ণয় বৃত্তাংশৰ কালি 132/7 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এটো আছিল আমাৰ কোৱেশ্চন 1 টোৰ সলিউশন